অসমৰ সাংস্কৃতিক জগতৰ অন্যতম প্ৰাণপুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। তেওঁৰ সৃষ্টিৰাজি আৰু অৱদানক সন্মান জনাই ৰাজ্যৰ শিক্ষানুষ্ঠান তথা বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে এই দিনটো উলহ মালৰে উদযাপন কৰে। গতিকে আজি 20 জুন তাৰিখ, আজি হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস। গতিকে তেওঁৰ বিষয়ে কিছু কথা জানো আহক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত ঢাকা, বৰ্তমান বাংলাদেশত। আৰু তেওঁৰ পিতৃ মাতৃ আছিল পিতৃ ৰায় বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ গম্ভীৰী ৰাভা। তেওঁৰ উপাধি কি পাইছিল? অসমৰ কলা সংস্কৃতিলৈ আগবঢ়াৰ বাবে তেখেতক কলাগুৰু হিচাপে মানুহে জানিছিল বা অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত হোৱাৰ বাবে অসমৰ বিশ্ব দৰবাৰত অসমক চিনাকি কৰাই তেওঁ অৱদান আগবঢ়াইছিল। সেইবাবে তেওঁ কলাগুৰু উপাধিৰে আমি জানো। আৰু তেওঁ কলাগুৰুৰ উপৰিও তেওঁ সৈনিক শিল্পী বুলিও জনা যায়। কাৰণ ভাৰতীয় স্বাধীনতা সংগ্ৰাম আৰু সমাজবাদী আন্দোলনত তেওঁ সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ সৈনিক শিল্পী বুলিও অভিহিত কৰা হৈছিল। গতিকে তেওঁ কলাগুৰু উপাধিৰ উপৰিও সৈনিক শিল্পী বুলিও আমি জানো। গতিকে সাংস্কৃতিক অৱদানো বহুত তেওঁৰ। সংগীত আৰু নৃত্য, তেখেতে বিহু, বনগীত, বৰগীত আদি সকলো ধৰণৰ লোক সংস্কৃতি সংগ্ৰহ, চৰ্চা আৰু সংৰক্ষণ কৰিছিল। লগতে তেখেত বহু কালজয়ী গীত ৰচনা আৰু সুৰ কৰিছিল। তেখেতৰ সাহিত্যিক সৃষ্টি যেনে সোণপাহি, মিচিং, কৃষ্টিৰ আভাস, অসমীয়া সংস্কৃতিৰ চমু আভাস আদি কালজয়ী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য আৰু সংস্কৃতিক চহকী কৰিছিল। গতিকে তেখেতৰ যি সৃষ্টি, এই সৃষ্টি আমি নৱপ্ৰজন্মক আমি দেখাব লাগিব আৰু তেখেতক আমি তেওঁৰ সৃষ্টিক আমি আগবঢ়াই লৈ যাব লাগিব। গতিকে বিদ্যালয়সমূহতো আমি তেওঁৰ যি সৃষ্টি, এই সৃষ্টিসমূহ আমি ল'ৰা ছোৱালীৰ মাজত আমি কিছু দেখাবলৈ চেষ্টা কৰোঁ আৰু যুগ যুগান্তৰলৈ তেওঁ যাতে আমাৰ মাজত থাকে তাৰ বাবে আমি প্ৰচেষ্টা কৰোঁ। গতিকে বিদ্যালয়তো এনেধৰণৰ আমি অনুষ্ঠান পাতি ল'ৰা ছোৱালীক আমি ৰাভা দিৱস কিয় পাতিব লাগে তাৰ তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে আমি কওঁ। সকলো ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰি জানি ভাল পায়। ৰাভা দিৱস উপলক্ষে ভিডিঅ'বিলাক ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।